আমাৰ এতিয়া গ্ৰীষ্ম বন্ধ চলি আছে আৰু গ্ৰীষ্ম বন্ধৰ মাজতে আমি এটা সুন্দৰ অনুষ্ঠান পাতিবলৈ মনস্থ কৰিছোঁ আৰু এইটো হৈছে আমাৰ সামাৰ কেম্প। আমি বাৰেবৰণীয়া অনুষ্ঠান এটা লৈছোঁ। আমাৰ উদ্দেশ্য কি? শান্তি সম্প্ৰীতি অটুট ৰখা। আমাৰ চাৰিওফালৰ চৌপাশটোৰ যিটো আমাৰ সুন্দৰ এটা পৰিৱেশ, এই পৰিৱেশখিনি আমি নিশ্চয় কি কৰিব লাগিব? ধুনীয়াকৈ সজাই তুলিব লাগিব। অৰ্থাৎ আমি শিক্ষাৰ পৰিৱেশ কি কৰিব লাগিব? গঢ়িব লাগিব। আমি প্ৰত্যেকেই কি বিচাৰোঁ? শান্তি বিচাৰোঁ। আমি দেশৰ কি বিচাৰোঁ? প্ৰগতি বিচাৰোঁ। আৰু দেশৰ প্ৰগতি কাৰ ওপৰত নিৰ্ভৰ কৰিব? ছাত্ৰ ছাত্ৰীখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়ে আজি আমি এটা সুন্দৰ অনুষ্ঠান হাতত লৈছোঁ আৰু অনুষ্ঠানটো আমি ধুনীয়া কৰি কি কৰি ল'ম? পাতি ল'ম। আৰু ইয়াত আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে সহযোগ কৰিব। কৰিবানে তোমালোকে? কৰিবা। আচ্ছা, ঠিক আছে। আমি এতিয়া চিৰিয়েলি আমাৰ প্ৰগ্ৰেমখিনি আমি আৰম্ভ কৰিম। আমি প্ৰগতি বিচাৰোঁ। আমি শিক্ষাৰ পৰিৱেশ সংগীত পৰিৱেশন কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে। ঠিক আছে, তোমালোকে যাওক। শিল্পী মনৰ প্ৰণতি
উৰু আজি মোৰ কিয় লাগিছে নদীৰে আৰৰে বিৰিণা হালিছে উৰু আজি মোৰ কিয় লাগিছে নীলা আকাশৰে নীলা নিজৰাতে নীলা আকাশৰে নীলা নিজৰাতে বিজুলীৰে চমকনি নামিলে আজিলে ঘৰ মাদল বাজিলে মোৰ মনৰ ময়ূৰে নাচিলে উৰণীয়া মেঘৰ মায়া দূৰণিৰে অসীম ছায়া উৰণীয়া মেঘৰ মায়া দূৰণিৰে অসীম ছায়া চিনাকি চিনাকি আজি মোৰ লাগিছে সপোনা কোমল উকা ফুৰিছে চিনাকি চিনাকি আজি মোৰ লাগিছে সপোনা কোমল উকা ফুৰিছে আজি জীৱনৰে উকা পথাৰতে আজি জীৱনৰে উকা পথাৰতে কেঁচা দুবৰিয়ে হাঁহি মাৰিলে আজিলে ঘৰ বাদল বাজিলে মোৰ মনৰ ময়ূৰে নাচিলে আজিলে ঘৰ বাদল বাজিলে মোৰ মনৰ ময়ূৰে নাচিলে
দিছোঁ বাইদেউ